নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ স্বাগতম জনাইছো আমাৰ এই নতুন চেনেলটিলৈ বন্ধু বান্ধৱীসকল আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক ইয়াতে অপচন দিয়া আছে ক চীন খ দিয়া আছে ব্ৰাজিল আৰু গ দিয়া আছে ভাৰত তো এই প্ৰশ্নবোৰৰ যদি এনসাৰবোৰ জানে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব তো ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে বন্ধু বান্ধৱীসকল অপচন নম্বৰ খ ব্ৰাজিল দ্বিতীয় প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল অসমৰ প্ৰথম মহিলা আইএছ কোন আছিল অপচন দিয়া আছে ইয়াতে পাৰুল দেৱী দাস সংযুক্তা পৰাখৰ আৰু তৃতীয়তে দিয়া আছে ইয়ামিন হাজৰিকা ইয়াৰে শুদ্ধ এনসাৰটো চাব গলে বন্ধু বান্ধৱীসকল অপচন নম্বৰ ক পাৰুল দেৱী দাস তৃতীয় প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল জিইএচিৰ সম্পূৰ্ণ অৰ্থ কি প্ৰথমতে দিয়া আছে জেনেৰেল ইঞ্জিনিয়াৰিং এপ্ৰুভেল কমিটি দ্বিতীয়তে দিয়া আছে জেনেটিক ইঞ্জিনিয়াৰ এপ্ৰাইজেল কাউন্সিল আৰু তৃতীয়তে দিয়া আছে জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটি ইয়াৰে এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ গ জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটি 4 নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে আপোনালোকে এই ভিডিঅ'টো এটা লাইক কৰি দিব 4 নম্বৰ প্ৰশ্নটো হৈছে হেলিৰ ধুমকেতু কিমান বছৰৰ মূৰত আহে প্ৰথমতে দিয়া আছে 50 বছৰ দ্বিতীয়তে দিয়া আছে 76 বছৰ আৰু তৃতীয়তে দিয়া আছে 86 বছৰ ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ খ 76 বছৰৰ পিছত হেলিৰ ধুমকেতু আহে 5 নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে আপোনালোকে আমাৰ এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হলে বেল নটিফিকেশনটো টিপি থব একেবাৰে নাপাহৰিব 5 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাওঁতে কিমান সময় লাগে প্ৰথমতে দিয়া আছে 5 মিনিট 7 মিনিট 8 মিনিট ইয়াৰে এনসাৰটো আপোনালোকে নিশ্চয় জানে তেতিয়া হলে কমেন্ট কৰি নিশ্চয় জনাব আৰু ইয়াৰে এনসাৰটো হৈছে গ 8 মিনিট লাগে অৰ্থাৎ সূৰ্যৰ ৰশ্মিৰ পৃথিৱী আহি পাওঁতে 8 মিনিট লাগে 6 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে অপচন দিয়া আছে শনি মংগল আৰু বৃহস্পতি ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ ক শনি 7 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল কাৰেংগাৰ লিগিৰি নাটক কোনে লিখিছিল প্ৰথমতে দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা দ্বিতীয়তে দিয়া আছে জ্যোতি প্ৰসাদ আগৰৱালা আৰু তৃতীয়তে দিয়া আছে বিষ্ণু প্ৰসাদ ৰাভা ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ খ জ্যোতি প্ৰসাদ আগৰৱালা 8 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোন প্ৰথমতে দিয়া আছে মাধৱ কন্দলী মাধৱদেৱ ৰাম সৰস্বতী ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ ক মাধৱ কন্দলী 9 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল সাহিত্য একাডেমী বঁটা বিজয়ী কিতাপ দেওলাংখুইৰ লেখক কোন প্ৰথমতে দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈ দ্বিতীয়তে দিয়া আছে নিৰুপমা বৰুৱাগোহাঁই আৰু তৃতীয়তে দিয়া আছে ৰীতা চৌধুৰী ইয়াৰে শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপচন নম্বৰ গ ৰীতা চৌধুৰী 10 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল শংকৰদেৱে লিখা সকলো কিতাপৰ ভিতৰত নিম্নলিখিত কোনখন কিতাপ আটাইতকৈ সৰু প্ৰথমতে দিয়া আছে কলীয়া দমন দ্বিতীয়তে দিয়া আছে কীৰ্তন আৰু একেবাৰে শেষত দিয়া আছে গুণমালা এই প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে যদি আপোনালোকে জানে তেতিয়া হলে এই ভিডিঅ'টোৰ তলত কমেন্ট কৰি নিশ্চয় জনাব আপোনাৰ উত্তৰটো তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল আশা কৰো ভিডিঅ'টো চাই ভাল পালে এটা লাইক নিশ্চয় কৰিব এই ভিডিঅ'টোত আৰু এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত অকণমান শ্বেয়াৰ কৰি দিব লগতে যদি আপোনালোকে এই চেনেলত নতুনকৈ ভিডিঅ'টো চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু যেটো বেল নটিফিকেশন আছে হেতু টিপি থব একেবাৰে নাপাহৰিব কাৰণ এই চেনেলত ডেইলি এনেকুৱা ধৰণৰ এটা ভিডিঅ' আপোনালোকে পাই যাব নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব তো ভিডিঅ'টো এইখিনি আছিল পুনৰ লগ পাম আপোনালোকক অহা কাইলৈ আজিলৈ বাই জয় আই অসম